তো হে বন্ধুসকল পুনৰ এবাৰ স্বাগতম মোৰ এই গৌৰৱ টেকনিক্যাল চেনেলটোলৈ। আজি আমি ক'বলৈ যাম পৰ্ন ৱেবছাইটৰ বিষয়ে। হয় বন্ধুসকল, মই আগতেও ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ মোৰ হিন্দী চেনেলটোত, যোনটোৰ নাম হৈছে হেয়াৰ ফেক্ট হিন্দী। তাত এটা বনাইছিলোঁ, সেইটো ভিডিঅ' মোৰ ভাইৰেল হৈছিলে। তো মই এইটো বিচাৰোঁ যে এইটো চেনেলটোত তেনেকুৱা এটা আপোনালোকক নলেজ দিওঁ যাতে আপোনালোকো চিকিউৰ থাকে। কাৰণ জানেই আজিকালি কিমানবোৰ ক্ৰেডিট কাৰ্ড স্পেম হৈছে। এতিয়া যদি আপোনালোকে নাজানে ক্ৰেডিট কাৰ্ড স্পেম কি হয় কি এজন হেকাৰে আপোনাৰ ক্ৰেডিট কাৰ্ড বা ATM কাৰ্ডৰ পৰা পইচাটো বেংকৰ পৰা লুটি লয় আৰু আপোনাক গমেই নাপাব যে আপোনাৰ পৰা পইচাটো লুটা হৈ গ'ল। তো এইবোৰ কেনেকৈ লুটে, কোনটো ৱেবছাইটত গ'লে এইবোৰ হয়, মইতো পূৰা ডিটেইলছত আজি আপোনাক ক'বলৈ ওলাইছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চবতকৈ প্ৰথমতেতো মই এইটোৱে ক'বলৈ বিচাৰোঁ যে এইবোৰ ৱেবছাইটত আপোনালোকে নোযোৱাই ভাল। আৰু আমাৰ অসমৰ ল'ৰাখিনিতো জানেই আৰু যাবই, ৰাতিটো মজাটো ল'বই ন। তো যাব পাৰে, আপোনাৰ মৰ্জি, আপোনাৰ ফোন। কিন্তু এইটোৰ আগতেই মই কৈ দিছোঁ যে এইটো বস্তু আপুনি যদি যাবলৈ হয় এনেকুৱা ৱেবছাইটত, তেতিয়াহ'লে আপুনি চবতকৈ বেষ্ট আৰু চিকিউৰ প্লেটফৰ্ম হৈছে আপোনাৰ এণ্ড্ৰইড মোবাইল ফোনটো, নাহে কম্পিউটাৰটো। কিয়নো কম্পিউটাৰত পটককৈ ভাইৰাছ আহে। আপোনালোকে জানে যে উইণ্ড'জৰ যোনটো প্লেটফৰ্ম আছে তাত ভাইৰাছ আৰু মালৱেৰ বহুত জল্দি আহিব পাৰে। বহুতো জাভা স্ক্ৰিপ্ট ৰান হৈ থাকে এটা প্ৰগ্ৰেমত, যোনটো মানে কম্পিউটাৰ প্ৰগ্ৰেম থাকে, তাত জাভা স্ক্ৰিপ্ট ৰান হৈ থাকে। তাত জাভা স্ক্ৰিপ্টৰ জৰিয়তে বহুত জল্দি এটা মালৱেৰ পঠিয়াব পাৰে। আৰু সেই মালৱেৰটো কি কৰে, আপোনাৰ যিমানখিনি ক্ৰেডিট কাৰ্ড ডিটেইলছ, আপোনাৰ কম্পিউটাৰটো যিহেতু বহুতো পাৰ্চনেল ডিটেইলছ থাকে, যেনেকৈ আপোনাৰ ATM পিনো কিছুমানে ছেভ কৰি থাকে, কিছুমানে ক্ৰেডিট কাৰ্ডৰ নাম্বাৰ ক'ৰপৰা অনলাইনৰ পৰা যে আপোনালোকে অৰ্ডাৰ দিয়ে নিজৰ কম্পিউটাৰটোৰ পৰা, তাততো আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ডিটেইলছ ছেভ হৈ থাকে। তো সেইবোৰ কি কৰে, ট্ৰেক কৰিব পাৰে সেই মালৱেৰটোৱে, আৰু সেইবোৰ ট্ৰেক কৰি যোনটোৱে মালৱেৰটো বনাইছিলে তাৰ ওচৰত পঠিয়াই দিয়ে। সি কি কৰে, এইবোৰ ডিটেইলছ বিকি দিয়ে বেলেগক। বিকি দিলে বেলেগে আপোনাৰ ATM পৰা পইচাটো চুৰ কৰে। তো এইটো সেইবোৰ ৱেবছাইটৰ কাৰণে হয়। তো আপোনালোকে এইটো কাৰণে এণ্ড্ৰইডৰ ফোনে ইউজ কৰক। এণ্ড্ৰইডত ইমান জল্দি মালৱেৰ আৰু ভাইৰাছ আহিব নোৱাৰে। তো আৰু এটা কথা যে যিটো ৱেবছাইটত নাযাবই, বহুত ৱেবছাইট আছে এইবোৰৰ, কি ফাল্টু ৱেবছাইট আছে। তো চাওক যে যোনটো ব্ৰেণ্ডেড ৱেবছাইট, জানে ন ব্ৰেণ্ডেড ৱেবছাইট কোনবোৰ হয়, যে বেজাৰ্ছ হৈ গ'ল, আৰু জানে আপোনাৰ চইচ আৰু এইবিলাক মই ক'ব নাযাওঁ, এইটো ইউটিউবহে, মানে ইউপৰ নহয় আৰু সেইকাৰণে তো মই ইয়াত ক'ব নোৱাৰোঁ। মানে যদি এইবিলাক ৱেবছাইটত সঁচাকৈ আপোনালোকক ইমানেই ইণ্টাৰেষ্টেড আৰু যদি নোযোৱাকৈ নোৱাৰে, তেন্তে কি কৰিব পাৰে, মোৰ ডেছক্ৰিপশ্যন বক্সত যাওক, এটা ধুনীয়া VPNৰ লিংক দিয়া আছে। VPNটো ডাউনলোড কৰি ল'ব। এনেও এতিয়া VPNটোতো দৰকাৰী হ'লেই, কাৰণ জানে আমাৰ মোদীজীয়ে সকলোবোৰ ৱেবছাইট বেন কৰি দিলে এনেকুৱা ইণ্ডিয়াত। তো বেনটো কেনেকুৱা বেন, সেইটো হৈছে ISP লেভেলৰ বেন। এইটো কি হয়, এইটোৰ বিষয়ে মই বেলেগকৈ পিছত ভিডিঅ' বনাম। আপুনি এতিয়া প্ৰথমতে যাওক, VPNটো ডাউনলোড কৰি লওক। VPNটো ডাউনলোড কৰি আপোনাৰ যোনটো ক্ৰ'ম ব্ৰাউজাৰ আছে, ক্ৰ'ম ব্ৰাউজাৰত ডাইৰেক্ট চাৰ্চ কৰি দিব। এইবোৰ বস্তু হৈছে ইনকগনিটো মুড বুলি আছে ক্ৰ'ম ব্ৰাউজাৰত। আপোনালোকে 3 ডটটোত ক্লিক কৰিলে দেখা পাব ইনকগনিটো মুড। ইনকগনিটো মুডত চাৰ্চ কৰিব, কিয়নো ইনকগনিটো মুডত ছেফ হয়। ছেফ কেনেকৈ হয়, আপোনাৰ হিষ্ট্ৰী আৰু যোনবোৰ এইবোৰ হিষ্ট্ৰী থাকে এইবোৰ ছেভ কৰি নাৰাখে। জানে যে এনেই নৰ্মেল মুডত চাৰ্চ কৰিলে গুগল ক্ৰ'মত গুলকৈ এইটো X বনি কিবা কিবি আহি যায়, আৰু এইবিলাক জানেই আপোনালোকে কি ক'বলৈ লৈছোঁ। তো সেইকাৰণে ইনকগনিটো মুডটো ইউজ কৰিব। ইনকগনিটো মুডত যদি চাৰ্চ কৰে, কোনেও গম নাপায় যে আপুনি কি চাই আছিলে আপোনাৰ মোবাইলটো। আপোনাৰ মোবাইলত হিষ্ট্ৰীটো ছেফ নহয়। এনেই নৰ্মেল মুডত কৰিলেতো জানে আৰু ক'ত কি X লিখি দিলে আৰু কি ছাজেষ্টেড হৈ যায়। তো সেইকাৰণে কৈছোঁ এইবিলাকত দূৰত থাকক এইবিলাকৰ পৰা। তো এইবিলাক মুডত ইউজ নকৰিব। এতিয়া মইতো কোৱা এটা বেলেগ এটা ব্ৰাউজাৰ ঢালিলোঁ, কিন্তু বেলেগ এটা ব্ৰাউজাৰটো ভৰাই লোৱাতকৈ ইনকগনিটো মুড আছেই, তেতিয়া ভাই আমিনো কিয় নিজৰ MB উৰাওঁ। তো ইনকগনিটো মুডত চাৰ্চ কৰিব। আৰু তাত বহুতো এডছ চলে, আপোনালোকে জানে কেনেকুৱা লেতেৰা এডছ চলে। এইটো ডাঙৰ কৰি লওক, ইটো ডাঙৰ কৰি লওক, ইটো লৈ লওক, এইটো তেল লওক। তো সেইবোৰ এডত ভুলতো ক্লিক নকৰিব। এইবোৰে কি কৰে, আপোনাৰ যদি ক্লিক কৰে আপোনাৰ মোবাইলটো কেতিয়াবা ভাইব্ৰেট হৈছেনে? তো ভাইব্ৰেট যে হয়, তাত কি হয় জানে, মালৱেৰ পঠিয়াবলৈ চেষ্টা কৰে, আৰু মালৱেৰ পঠিয়ায়, কিন্তু এণ্ড্ৰইডে এইটো চিকিউৰ কৰে। কিন্তু আপোনাক সেই ৱেবছাইটত লিখা আছে যদি আপুনি এণ্টিভাইৰাছ এটা ডাউনলোড কৰি লওক, কিন্তু নকৰিব। এণ্টিভাইৰাছৰ কোনো দৰকাৰ নাই। ভাইব্ৰেচনটো অলপ দেৰি পিছত নিজে আঁতৰি যায়, এইটো কোনো মতলবেই নবনে। সেইটো আপুনি তাত দিয়া মতে একো ক্লিকে নকৰে, আপুনি ডাইৰেক্ট ওলাই দিব এইটো ৱেবছাইটৰ পৰা। তো এনেকৈ আপুনি ছেফলি এটা পৰ্ন ৱেবছাইটত ব্ৰাউজ কৰি আপোনাৰ ৰাতি যি এনজয় লাগে এইবোৰ পূৰা কৰিব পাৰে। আৰু চাব, সেইবোৰ ৱেবছাইটত কেতিয়াবা কিছুমান মানে এনেকৈ নম্বৰ থাকে, হোৱাটছআপৰ নম্বৰ দিয়া থাকে। আমাৰ ল'ৰাখিনি জানেই কেনেকুৱা, হোৱাটছআপৰ নম্বৰ দেখি তাত চুই দিয়ে। তাত যে ভুলতো নুচুব, কিয়নো আপোনাৰ তাত যদি মোবাইল নম্বৰ বা কিবা যদি বিচাৰে, তাত যদি দি দিয়ে, আপোনাৰ গোটেই ডিটেইলছটো সেই ৱেবছাইটবোৰে কালেক্ট কৰে, গোটেই ডিটেইলছ কালেক্ট কৰে। পিছত আপোনাক বহুত ডাঙৰ বেম্বো দিব পাৰে। সেই বেম্বোবোৰৰ পৰা বাচিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে অলপ চিকিউৰলি থাকক। এটা ইণ্টাৰনেটৰ পৃথিৱীখন বহুত বিশাল হয়, ইয়াত বহুত ভাল মানুহ থাকে, বেয়া মানুহ থাকে। তো এই বেয়া মানুহবোৰে কি কয়, আপোনাক কেনেকৈ লুটো 24 ঘণ্টা এইবোৰে থাকে। যেনেকৈ ফ্লিপকাৰ্টৰ পৰা টাটা চাফাৰীবোৰ দি পেলাই লুভিয়াই, কিন্তু এইটো ফ্লিপকাৰ্টৰ মানুহেই নহয়, ফেক মানুহ। তো সেই তেনেকুৱা কিছুমান কথা আহে। তো সেইকাৰণে এইবোৰ VPN ইউজ কৰক, ছেফলি ব্ৰাউজ কৰক, আৰু কম্পিউটাৰ ব্ৰাউজ কৰিবলৈতো আপোনাৰ এণ্টিভাইৰাছ ৰাখকেই, আৰু কোনো এনেকুৱা ফাল্টু এডত ক্লিক নকৰক। আৰু মই যদি কিবা ভুল কৰিছোঁ তেন্তে মোক ক্ষমা কৰিব। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিল। যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে এই ভিডিঅ'টো লাইক কৰক, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ঠিক আছে, এতিয়ালৈ মই যাওঁ। আৰু VPNটো ডাউনলোড কৰাটো বহুত আৱশ্যকীয়। VPNটো ডাউনলোড কৰি ল'ব।